हेलो बंधु बान्धवीসকল मैं आशा करूँ निश्चय आपनालोके भाले आछे। आपुनि जदि एतियाও आयुष्मान कार्डर बारे आवेदन करा नाइ तेनेहले सोनकाले आवेदन करक। आपनार हातत जदि এখন आधार कार्ड आछे এই आधार कार्डर सहायत आपुनि खूब सहजे घरत बहि थाकि आपनार स्मार्टफोनर सहायत आपुनि खूब सहजे आयुष्मान कार्डर बारे आवेदन करिब पारिब। आपुनि जदि এখন नतुन आधार कार्ड लाभ करिছে तेनेहले आपुनि निश्चय आवेदन करिब पारिब। बा हयतो आपनार फैमिलीत 4 जन मानुह आछे, 4 जনৰ ভিতৰত 3 জনৰ হৈ গল, এজনৰ হোৱা নাই। এই বাকি থকা ব্যক্তিজনৰ আপুনি কেনেকৈ আবেদন কৰিব মই সম্পূৰ্ণ প্ৰসেস দেখুৱাই দিম আজিৰ এইটো ভিডিওটো সম্পূৰ্ণকৈ মনোযোগ সহকাৰে চাব। তো फ्रेंड्स আপুনি নতুন এখন আয়ুষ্মান কাৰ্ডৰ বাবে কেনেকৈ আবেদন কৰিব, আবেদন কৰাৰ পিছত আপোনাৰ আয়ুষ্মান কাৰ্ডখন কেনেকৈ ডাউনলোড কৰিব মই সম্পূৰ্ণ প্ৰসেস দেখুৱাই দিম আজিৰ এইটো ভিডিওত। তো যদি আপুনি আয়ুষ্মান কাৰ্ডখন আবেদন কৰিব বিচাৰে তেনহলে আপোনাৰ গুগল প্লে ষ্টৰত যাব লাগিব। তাৰ পিছত আপুনি সাৰ্চ বাৰত টাইপ কৰিব আয়ুষ্মান এপ। টাইপ কৰি সাৰ্চ কৰি দিয়াৰ লগে লগে আপুনি আয়ুষ্মান এপ সন্মুখত দেখা পাব। আপুনি এপটো ইনষ্টল কৰিব। ইনষ্টল হোৱাৰ পিছত আপুনি ওপেনত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে আপুনি এনেকুৱা এখন ইন্টাৰফেস চাবলৈ পাব। চাওক ইয়াত কোৱা হৈছে अब आयुष्मान कार्ड बनाना हुआ और भी आसान। तो আপুনি খুব সহজে আপোনাৰ আয়ুষ্মান কাৰ্ডখন বনাই ল'ব পাৰিব। তাৰ পিছত তলত কোৱা হৈছে 5 লাখ তক মুফ্ত ইলাজ। তো আপুনি 5 লাখ টকাৰ ফ্ৰী চিকিৎসা লাভ কৰিব। এই কাৰণে আপোনাৰ আয়ুষ্মান কাৰ্ডখন আপুনি সোনকালে বনাই লওক। তো फ्रेंड्स ভিডিওটো আৰম্ভ কৰাৰ আগত মই আপোনাক এটা ৰিকুৱেষ্ট কৰোঁ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকন নটিফিকেশন অল কৰিব যাতে মই নতুন এটা ভিডিও আপলোড কৰি দিয়াৰ লগে লগে আপুনি চাব পাৰে সকলোতকৈ আগত আপোনাৰ মোবাইলত। তেনেহলে ভিডিওটো আৰম্ভ কৰোঁ। তাৰ পিছত আপুনি পেজখন স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত আপুনি তলত চাব লগইনত আপুনি ক্লিক কৰিব। তাৰ পিছত এনেকুৱা এখন পেজ খোল খাব। ইয়াত চাওক দুটা অপচন দিয়া হৈছে, এটা বেনিফিচিয়াৰী আন এটা অপাৰেটৰ। যিসকলৰ অপাৰেটৰ আইডি আছে এওঁলোকে অপাৰেটৰত ক্লিক কৰি অপাৰেটৰ আইডিৰ সহায়ত এওঁলোকে লগইন হ'ব পাৰিব। আৰু যিসকলৰ অপাৰেটৰ আইডি নাই এওঁলোকৰ বেনিফিচিয়াৰীত ক্লিক কৰিব লাগিব। আপুনি আগত পেজখন স্ক্ৰল ডাউন কৰিব। তাৰ পিছত আপুনি বেনিফিচিয়াৰীত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে পেজখন এনেকৈ প্ৰসেসিং হ'ব। তাৰ পিছত আপোনাৰ ইয়াত ক্যাপচা দিব লাগিব। ক্যাপচা ইয়াত যেনেকৈ আছে আপুনি ঠিক তেনেকৈ টাইপ কৰিব। ক্যাপচা যদি আপুনি বুজি নাপায় তেনেহলে ইয়াত এৰো চিনত ক্লিক কৰি আপুনি ক্যাপচা চেঞ্জ কৰি ল'ব পাৰিব। ক্যাপচা চেঞ্জ হোৱাৰ পিছত যেনেকৈ আহিব আপুনি ঠিক তেনেকৈ ইয়াত টাইপ কৰিব। তাৰ পিছত আপোনাৰ মোবাইল নম্বৰ আপুনি ইয়াত টাইপ কৰিব। মোবাইল নম্বৰ টাইপ কৰাৰ পিছত আপুনি ইয়াত চাব ভেৰিফাইত আপুনি ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ মোবাইলত এটা 6 ডিজিটৰ OTP আহিব। OTP আপুনি ভালকৈ চাই আপুনি ইয়াত টাইপ কৰিব। তাৰ পিছত তলত চাব ক্যাপচা ইয়াত যেনেকৈ আছে আপুনি ঠিক তেনেকৈ ইয়াত টাইপ কৰি দিব। তাৰ পিছত পেজখন অকণমান স্ক্ৰল ডাউন কৰি দিয়াৰ পিছত তলত চাব লগইনত আপুনি ক্লিক কৰিব। তাৰ পিছত পেজখন এনেকৈ লোডিং হ'ব। লোডিং হোৱাৰ পিছত এনেকুৱা এখন পেজ খোল খাব। ইয়াত চাব স্কিম আপোনাৰ সিলেক্ট কৰিব লাগিব। তো আপুনি ইয়াত সিলেক্টত ক্লিক কৰিব। তাৰ পিছত এনেকুৱা এখন পেজ খোল খাব। ইয়াত আপুনি 4টা অপচন চাবলৈ পাব। ইয়াত আপুনি চাব PMJAY আপুনি এইটো অপচনত ক্লিক কৰিব। তাৰ পিছত আপোনাৰ ষ্টেট সিলেক্ট কৰিব লাগিব। আপুনি সিলেক্টত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা এখন পেজ খোল খাব। ইয়াৰ পৰা আপুনি আসাম সিলেক্ট কৰিব। তাৰ পিছত আপুনি তলত চাব সাব স্কিম আপুনি সিলেক্টত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা এখন পেজ খোল খাব। আপুনি ইয়াৰ পৰা PMJAY সিলেক্ট কৰিব। তাৰ পিছত পেজখন এনেকৈ প্ৰসেসিং হ'ব। প্ৰসেসিং হোৱাৰ পিছত আপুনি ইয়াত চাব সাৰ্চ বাই আপুনি সিলেক্টত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে আপুনি ইয়াত চাব ফ্যামিলি আইডি আপুনি এইটোত ক্লিক কৰি ফ্যামিলি আইডি সিলেক্ট কৰিব। তাৰ পিছত তলত চাব ডিস্ট্ৰিক্ট আপুনি সিলেক্টত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা এখন পেজ খোল খাব। ইয়াৰ পৰা আপোনাৰ ডিস্ট্ৰিক্ট আপুনি সিলেক্ট কৰিব। তাৰ পিছত তলত চাব ফ্যামিলি আইডি আপুনি ইয়াত ক্লিক কৰিব। ক্লিক কৰি আপোনাৰ ৰেশন কাৰ্ড নম্বৰ আপুনি ইয়াত টাইপ কৰিব। তাৰ পিছত আপুনি ইয়াত চাব ক্যাপচা ইয়াত যেনেকৈ আছে আপুনি ঠিক তেনেকৈ ইয়াত টাইপ কৰিব। ক্যাপচা যদি আপুনি বুজি নাপায় আপুনি এৰো চিনত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে ক্যাপচা চেঞ্জ হ'ব। তাৰ পিছত ক্যাপচা যেনেকৈ আহিব আপুনি ইয়াত ভালকৈ টাইপ কৰিব। তো फ्रेंड्स আপুনি পেজখন এনেকৈ ফিল কৰিব। ফিল কৰাৰ পিছত আপুনি এবাৰ ভালকৈ চাই ল'ব যদি গোটেইখিনি ঠিকই আছে। তাৰ পিছত তলত আপুনি ইয়াত চাব সাৰ্চত আপুনি ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে পেজখন এনেকৈ প্ৰসেসিং হ'ব। প্ৰসেসিং হোৱাৰ পিছত তলত নতুন এখন পেজ খোল খাব। আপুনি পেজখন স্ক্ৰল ডাউন কৰিব। তাৰ পিছত আপুনি এই পেজখনত চাব পাৰিব আপোনাৰ পৰিয়ালৰ কেইজনৰ নামত আয়ুষ্মান কাৰ্ড হৈছে আৰু কাৰ নামত হোৱা নাই আপুনি সম্পূৰ্ণ ইয়াত চাব পাৰিব। তো फ्रेंड्स আপোনাৰ পৰিয়ালৰ যদি কোনোবাই আয়ুষ্মান কাৰ্ডৰ বাবে আবেদন কৰিছে এই ব্যক্তিজনৰ নাম আপুনি ইয়াত চাব পাৰিব। যদি কাৰ্ডখন হাতত পোৱা নাই আপুনি ইয়াৰ পৰা অৰিজিনাল কাৰ্ডখন ডাউনলোড কৰি ল'ব পাৰিব। তো কেনেকৈ আপুনি ডাউনলোড কৰিব কাৰ্ডখন মই ভিডিওৰ শেষত দেখাই দিম। তো फ्रेंड्स এই পৰিয়ালটোত 4 জন মানুহ আছে। 4 জনৰ ভিতৰত 3 জনৰ আয়ুষ্মান কাৰ্ড হৈছে কিন্তু এজনৰ নামত হোৱা নাই। তো ইয়াৰ পৰা আপুনি কেনেকৈ আয়ুষ্মান কাৰ্ড আবেদন কৰিব মই আপোনাক কৈ আছোঁ। তো फ्रेंड्स আপোনাৰ নাম যদি ৰেশন কাৰ্ডত আছে আপোনাৰ নাম ইয়াত এনেকৈ চাবলৈ পাব। ইয়াৰ পৰা আপুনি আয়ুষ্মান কাৰ্ড আবেদন কৰিব লাগিব। তো কেনেকৈ আপুনি আবেদন কৰিব ইয়াত চাওক ডু EKYC আপুনি এইটোত ক্লিক কৰিব। তাৰ পিছত এনেকুৱা এখন পেজ খোল খাব। ইয়াত অথেন্টিকেশন কৰিব লাগিব। তো ইয়াত 4টা অপচন দিয়া আছে। 4টা অপচনৰ ভিতৰত যিকোনো এটা অপচন আপুনি সিলেক্ট কৰি আপোনাৰ আয়ুষ্মান কাৰ্ডৰ বাবে আবেদন কৰিব লাগিব। তো প্ৰথমত দিয়া আছে আধাৰ OTP। তো এইটো যদি আপুনি সিলেক্ট কৰে আপোনাৰ আধাৰ কাৰ্ডৰ লগত লিংক থকা মোবাইল নম্বৰত এটা OTP আহিব। OTP চাই আপুনি টাইপ কৰি আপুনি আবেদন কৰিব পাৰিব। তাৰ পিছত ইয়াত চাব ফিংগাৰপ্ৰিন্ট। তো আপোনাৰ হাতত যদি ফিংগাৰপ্ৰিন্ট ডিভাইস আছে তো আপুনি এইটোত সিলেক্ট কৰি আপোনাৰ ফিংগাৰপ্ৰিন্ট স্ক্যান কৰি আপুনি আয়ুষ্মান কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব। তাৰ পিছত ইয়াত চাব IRS স্ক্যান কৰি আপুনি আয়ুষ্মান কাৰ্ড আবেদন কৰিব পাৰিব। তাৰ পিছত ইয়াত দিয়া হৈছে ফেস অথেন্টিকেশন। তো আপুনি ফেস অথেন্টিকেশন কৰি আপোনাৰ আয়ুষ্মান কাৰ্ড আবেদন কৰিব পাৰিব। তো মই ইয়াত আধাৰ OTPৰ সহায়ত আয়ুষ্মান কাৰ্ড আবেদন কৰিম। তো মই এইটোত ক্লিক কৰিম। তো
তো আপোনাৰ আধাৰ কাৰ্ডৰ লগত যদি মোবাইল নম্বৰ লিংক আছে আপুনি ইয়াত চাব আধাৰ OTP আপুনি এইটো সিলেক্ট কৰিব তাৰপিছত তলত ইয়াত চাব ভেৰিফাই আপুনি ভেৰিফাইত ক্লিক কৰিব তাৰপিছত এনেকুৱা এখন পেজ খোল খাব আপুনি পেজখন স্ক্ৰল ডাউন কৰি তলফালে আহিব তলফালে অহাৰ পিছত আপুনি ইয়াত সৰু এটা বক্স চাবলৈ পাব এইটোত এটা আপুনি টিক মাৰ্ক দিব তাৰপিছত তলত ইয়াত চাব এলাউত আপুনি ক্লিক কৰিব তাৰপিছত আপোনাৰ ৰিকুৱেষ্ট এনেকৈ প্ৰসেসিং হ'ব প্ৰসেসিং হোৱাৰ লগে লগে আপোনাৰ মোবাইলত দুটা OTP আহিব এটা OTP আপোনাৰ আধাৰ কাৰ্ডৰ লগত লিংক থকা মোবাইল নম্বৰত আহিব আন এটা OTP আপোনাৰ মোবাইলত আহিব তাৰপিছত আপোনাৰ আধাৰ কাৰ্ডৰ লগত লিংক থকা মোবাইল নম্বৰত যেটো OTP আহিব ওই OTPটো আপুনি ভালকৈ চাই ওপৰত টাইপ কৰিব তাৰপিছত আপোনাৰ মোবাইল নম্বৰত যেটো OTP আহিব OTPটো ভালকৈ চাই আপুনি তলত টাইপ কৰিব তাৰপিছত আপোনাৰ ৰিকুৱেষ্ট এনেকৈ প্ৰসেসিং হ'ব প্ৰসেসিং হোৱাৰ পিছত ইয়াত অথেন্টিকেশন মেছেজ চাবলৈ পাব ইউ হেভ সাকসেসফুলি তাৰপিছত এনেকৈ এখন পেজ খোল খাব আপুনি পেজখন স্ক্ৰল ডাউন কৰি তলফালে আহিব তাৰপিছত ইয়াত আকৌ এবাৰ আপোনাৰ EKYC কৰিব লাগিব তো ইয়াত চাৰিটা অপচন দিয়া হৈছে আপুনি চাৰিটাৰ ভিতৰত যিকোনো এটা অপচন সিলেক্ট কৰি আপুনি EKYC কৰিব পাৰিব তো আপোনাৰ যদি আধাৰ কাৰ্ডৰ লগত মোবাইল নম্বৰ লিংক আছে তেনেহলে আপুনি আধাৰ OTP সিলেক্ট কৰিব আৰু যদি আধাৰ কাৰ্ডৰ লগত আপোনাৰ মোবাইল নম্বৰ লিংক নাই তেনেহলে আপুনি ইয়াত চাব ফিংগাৰপ্ৰিন্ট আপুনি এইটোত সিলেক্ট কৰি আপোনাৰ ফিংগাৰপ্ৰিন্ট স্ক্যান কৰি আপুনি EKYC কৰিব পাৰিব তো মোৰ আধাৰ কাৰ্ডৰ লগত মোবাইল নম্বৰ লিংক আছে তো মই ইয়াত আধাৰ OTP সিলেক্ট কৰিম তাৰপিছত আপুনি তলত ইয়াত চাব ভেৰিফাই আপুনি ভেৰিফাইত ক্লিক কৰিব ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা এখন পেজ খোল খাব আপুনি পেজখন স্ক্ৰল ডাউন কৰি তলফালে আহিব তলফালে অহাৰ পিছত আপুনি ইয়াত এটা সৰু বক্স চাবলৈ পাব আপুনি বক্সটোত এটা টিক মাৰ্ক দিব তাৰপিছত তলত চাব এলাউত আপুনি ক্লিক কৰিব ক্লিক কৰি দিয়াৰ লগে লগে এনেকৈ প্ৰসেসিং হ'ব প্ৰসেসিং হোৱাৰ পিছত আপোনাৰ মোবাইলত দুটা OTP মেছেজ আহিব এটা আধাৰ কাৰ্ডৰ লগত লিংক থকা মোবাইল নম্বৰত আহিব আন এটা আপোনাৰ মোবাইলত আহিব আধাৰ কাৰ্ডৰ লগত লিংক থকা মোবাইল নম্বৰত যেটো OTP আহিব আপুনি ওপৰত টাইপ কৰিব আৰু আপোনাৰ মোবাইলত যেটো আহিব আপুনি তলত টাইপ কৰিব OTP টাইপ কৰি দিয়াৰ লগে লগে এনেকৈ প্ৰসেসিং হ'ব প্ৰসেসিং হোৱাৰ পিছত এনেকৈ এখন পেজ খোল খাব তো আপোনাৰ ইয়াত মেচ লেভেল 80% ৰ ওপৰত হ'ব লাগিব যদি 80% ৰ ওপৰত হয় তেনেহলে আপোনাৰ আয়ুষ্মান কাৰ্ডখন অতি সোনকালে এপ্ৰুভ হ'ব আৰু আপোনাৰ মেচ লেভেল যদি 80% ৰ তলত থাকে তেনেহলে আপোনাৰ কেইদিনমান অপেক্ষা কৰিব লাগিব আপোনাৰ আয়ুষ্মান কাৰ্ডখন প্ৰসেসিংত থাকিব আপোনাৰ কেইদিনমান অপেক্ষা কৰিব লাগিব তো মোৰ মেচ লেভেল আপুনি ইয়াত চাবলৈ পাইছে 94.23% হৈ গৈছে তো মোৰ আয়ুষ্মান কাৰ্ডখন অতি সোনকালে এপ্ৰুভ হ'ব তাৰ পিছত আপুনি ইয়াত ফটো আপলোড কৰিব লাগিব আপুনি ইয়াত ক্লিক কৰি আপোনাৰ এটা লাইভ ফটো আপলোড কৰিব লাগিব তো আপুনি ইয়াত ক্লিক কৰিব ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা এখন পেজ খোল খাব ইয়াত আপোনাক এলাউ কৰিবলৈ ক'ব আপুনি ইয়াত এলাউ কৰিব তাৰ পিছত আপোনাৰ মোবাইলৰ কেমেৰা অন হ'ব অন হোৱাৰ পিছত আপুনি ইয়াৰ পৰা এটা লাইভ ফটো ক্যাপচাৰ কৰি ল'ব তাৰ পিছত আপুনি পেজখন স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰাৰ পিছত আপুনি ইয়াত চাব ডু ইউ হেভ মোবাইল নম্বৰ আপুনি ইয়াত ইয়েস কৰিব তাৰ পিছত আপোনাৰ মোবাইল নম্বৰ আপুনি ইয়াত টাইপ কৰিব মোবাইল নম্বৰ টাইপ কৰাৰ পিছত আপুনি ভেৰিফাইত ক্লিক কৰিব ভেৰিফাইত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ মোবাইল নম্বৰ ভেৰিফাই কৰিবৰ বাবে এটা 6 ডিজিটৰ OTP আহিব OTP আপুনি ভালকৈ চাই আপুনি ইয়াত টাইপ কৰিব OTP টাইপ কৰি দিয়াৰ লগে লগে আপোনাৰ মোবাইল নম্বৰ ভেৰিফাইড সাকসেসফুল হ'ব তাৰ পিছত আপুনি ওকেত ক্লিক কৰিব তাৰ পিছত আপুনি তলত চাব ৰিলেশন উইথ ফ্যামিলি হেড তো আপোনাৰ পৰিয়ালৰ মুৰব্বীৰ লগত আপোনাৰ সম্বন্ধ কি আপুনি ইয়াত সিলেক্ট কৰিব লাগিব আপুনি ইয়াত ক্লিক কৰিব ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা এখন পেজ খোল খাব তো আপুনি ইয়াত চাব সেলফ ডটাৰ ফাদাৰ হাজবেণ্ড মাদাৰ সন ওয়াইফ আদার্স তো আপোনাৰ যেটো হয় আপুনি ইয়াৰ পৰা সিলেক্ট কৰিব তাৰপিছত আপুনি ইয়াত চাব ইয়াৰ বাৰ্থ তো আপোনাৰ ইয়াত জন্মৰ চন দিব লাগিব আপোনাৰ আধাৰ কাৰ্ডত চাই আপুনি ইয়াত টাইপ কৰিব তাৰপিছত তলত চাব পিন কোড তো আপোনাৰ পোষ্ট অফিচৰ পিন কোড আপুনি ইয়াত টাইপ কৰিব তাৰপিছত আপুনি পেজখন স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াত চাব ডিস্ট্ৰিক্ট তো ইয়াত ক্লিক কৰি আপোনাৰ ডিস্ট্ৰিক্ট সিলেক্ট কৰিব তাৰপিছত আপুনি তলত চাব ৰুৰাল অৰ আৰবান তো আপুনি সিলেক্টত ক্লিক কৰিব ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত চাব ৰুৰাল আৰবান তো আপুনি যদি গাঁৱত থাকে তেনেহলে ৰুৰাল সিলেক্ট কৰিব আৰু যদি চহৰত থাকে তেনেহলে আৰবান সিলেক্ট কৰিব তাৰপিছত আপুনি তলত চাব সাব ডিস্ট্ৰিক্ট তো আপুনি সিলেক্টত ক্লিক কৰিব সিলেক্টত ক্লিক কৰি আপোনাৰ সাব ডিস্ট্ৰিক্ট যেটো হয় আপুনি সিলেক্ট কৰিব তাৰপিছত তলত চাব ভিলেজ আপুনি সিলেক্টত ক্লিক কৰিব সিলেক্টত ক্লিক কৰি আপোনাৰ গাঁৱৰ নাম আপুনি ইয়াত সিলেক্ট কৰিব তাৰপিছত আপুনি তলত চাব সাবমিটত আপুনি ক্লিক কৰিব তাৰপিছত এনেকৈ শো হ'ব আপোনাৰ মোবাইলত এইখিনিতে আপোনাৰ কাম সম্পূৰ্ণ হ'ব চাওক ইয়াত কোৱা হৈছে EKYC ইজ কমপ্লিটেড প্লিজ ডাউনলোডেড আয়ুষ্মান কাৰ্ড আফটাৰ সাম টাইম তাৰপিছত আপুনি ওকেত ক্লিক কৰিব ওকেত ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা এখন পেজ খোল খাব ইয়াত আপোনাৰ ক্যাপচা দিব লাগিব তো ক্যাপচা ইয়াত যেনেকৈ আছে আপুনি ঠিক তেনেকৈ ইয়াত টাইপ কৰিব তাৰপিছত আপুনি তলত চাব প্ৰচিডত আপুনি ক্লিক কৰিব ক্লিক কৰি দিয়াৰ লগে লগে পেজখন এনেকৈ লোডিং হ'ব লোডিং হোৱাৰ পিছত এনেকুৱা এখন পেজ খোল খাব আপুনি পেজখন স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰাৰ পিছত আপুনি ইয়াত চাওক মই যাৰ বাবে আবেদন কৰিছো চাওক ইয়াত এপ্ৰুভ হৈছে তো ইয়াৰ পৰা মই এতিয়া আয়ুষ্মান কাৰ্ডখন ডাউনলোড কৰি ল'ব পাৰিম তো ইয়াত মই আপোনাক এটা কথা কৈ দিওঁ আপুনি ইয়াৰ পৰা লগে লগে ডাউনলোড কৰিব নোৱাৰিব আপোনাৰ ক্ষেত্ৰত 2 দিনো লাগিব পাৰে 3 দিনো লাগিব পাৰে 4 দিনো লাগিব পাৰে 1 সপ্তাহ লাগিব পাৰে তো আপোনাক অপেক্ষা কৰিব লাগিব তাৰ পিছত আপুনি পেজখন আকৌ খুলি ইয়াৰ পৰা আপোনাক ডাউনলোড কৰি ল'ব লাগিব তো মোৰ আয়ুষ্মান কাৰ্ডখন এপ্ৰুভ হোৱাৰ পিছত 24 ঘণ্টা সময় লাগিছে তো এতিয়া মই আয়ুষ্মান কাৰ্ডখন ইয়াৰ পৰা ডাউনলোড কৰিম তো আপুনি কেনেকৈ ডাউনলোড কৰিব আপুনি চাই লওক তো আপুনি ইয়াত চাব ডাউনলোড কাৰ্ড আপুনি এটোত ক্লিক কৰিব ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ পৰিয়ালৰ সকলো নাম আপুনি ইয়াত চাব পাৰিব আপুনি যিখন কাৰ্ড ডাউনলোড কৰিব বিচাৰে এই নামৰ ওপৰত আপুনি ক্লিক কৰিব ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ আয়ুষ্মান কাৰ্ড PDF এনেকৈ ডাউনলোড হ'ব
তো চাওক ইয়াত আয়ুষ্মান কাৰ্ডখন আহি গৈছে। আপুনি ইয়াত চাব ডাউনলোড এৰ', এই ডাউনলোড এৰ'ত আপুনি ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ আয়ুষ্মান কাৰ্ডখন এনেকৈ ডাউনলোড হ'ব। তো এতিয়া যদি এই কাৰ্ডখন আপুনি প্ৰিণ্ট আউট কৰি ল'ব বিচাৰে, আপুনি কম্পিউটাৰৰ পৰা প্ৰিণ্ট আউট কৰি এখন স্মাৰ্ট কাৰ্ড বনাই ল'ব পাৰিব। তো এনেকৈ আপুনি খুব সহজে আপোনাৰ হাতৰ মোবাইল ফোনৰ পৰা আপুনি আয়ুষ্মান কাৰ্ডৰ বাবে আবেদন কৰি এনেকৈ ডাউনলোড কৰি ল'ব পাৰিব। তো আজিৰ ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো যদি ভাল লাগে এটা লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। জয় আই অসম।